হেল্ল' গাইজ নমস্কাৰ। আজি এটা মই নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এটা ঘৰুৱা কাম কৰিম। ইমান দিনে ঘৰুৱা কাম কৰি পোৱা নাই আৰু মই গুৱাহাটীত থাকোঁতে মই ঘৰুৱা কাম কৰিব পৰা নাছিলোঁ। এতিয়া মই ঘৰত আহিছোঁ, গতিকে ঘৰত কিছুমান কাম কৰিম। সেই ভিডিঅ'টো আপোনালোকে চাব আৰু শেষলৈকে চাওক আৰু নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নিশ্চয় আশা ৰাখিছোঁ। মানে চাই থাকক, লাইক কমেণ্ট কৰিব নিশ্চয়। আজি বাৰে বাৰে কোৰখান বেয়া হৈ থাকে, কি কৰিম? মাটি কাটিলে কোৰখান বেয়া হয়। কোৰখান খালি লওঁ, তাৰপিছত কি হয় দেখা যাক। নিশ্চয় ভিডিঅ'টো চাব শেষলৈকে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নিশ্চয়। মানুহৰ জীৱনত এনেকৈ কষ্ট কৰিলে ফল পোৱা যায় বুলি কোৱা হয়, কিন্তু আমি কৰিব নোখোজোঁ। আমি বাহিৰত থাকোঁ না। আজি কৰি চাওঁ প্ৰথম, আৰু আশীৰ্বাদ কৰিব যাতে আমাৰ কামটো সোনকালে হয়। আজৰি পাঁচ বছৰে তামোল বাগান, এই সৰু সৰু পোৱালিতে জঙাই থৈছিলোঁ। এতিয়া বৰ্তমান ডাঙৰ দীঘল হৈ গৈছে। ইহঁতক তাৰমানে ভাঙি পাতি ৰুব লাগিব। আহক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক। ইতিমধ্যে মাটিটো সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল, কাটা মিলা সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত মায়ে কি কৰে মই নাজানো, মাটিটো মই কোৰেদি কাটি সমান কৰি থলোঁ। মায়ে কিবা গুটি জঙাব যেনিবা খেতি পথাৰৰ। আহক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক নিশ্চয়। ৰাতিৰ বস্তিৰ মাটি চাটি কাটি এতিয়া বৰ্তমান আহিছোঁ। আমাৰ ছাগল আছে, ছাগল দুটা, আৰু ইফালে আছে দুটা, চাৰিটা ছাগল। তাৰপিছত গৰু আছে কেইটামান, গৰুকেইটাও দেখাব লাগে যেন দেখাই দিওঁ বাৰু, ঠিক আছে। এয়া আমাৰ ভাইটি চন্দ্ৰ তালুকদাৰ এতিয়া গুৱাহাটী যাবলৈ ওলাইছে। ৰাতিপুৱা মৰ্ণিং 7টা বজাত STC ত যাব। আহক তেনেহ'লে যাম, ৰবিবাৰে যাম। বা খুৰীমাকক থবা আহিছি। কি দিছি কি দিছি কি দিছি খুৰীমাই তোমাক? আকৌ দি নাই ই হা আনব হে নাম্বা চকলেট আনবা দিছে। দেহত জানা কাম কৰা নাই। আমাৰ বৌ এইটো খাতৰা আছে মালটো। সকলোৰে মৰম চেনেহ আদৰি লওঁ যেনিবা মোৰ এইটোৱেই মাত্ৰ ল'ৰা অভিজিত তালুকদাৰ। মোৰ একমাত্ৰ সন্তান হয়, মোৰে ল'ৰা হয়। ইয়াক যোৱাকালি 5 বছৰত এটা ভেকচিন দিয়া হয়, মানে বেজী দিয়া হয় 5 বছৰ মূৰত। যেনিবা মোৰ ল'ৰাটো ভালে থাকে বা কুশলে থাকে, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব ভিডিঅ'টো চাই কিনে, আৰু নিশ্চয় লাইক কমেণ্ট কৰি নিশ্চয় জনাব। ৰাতিপুৱা হ'লে দালি বটা দি ভাত খাওঁ, দেখিছে। মোৰ ল'ৰাই গাখীৰ দি ভাত খায়, মই কিন্তু দালি দি ভাত খাওঁ। শেষৰ ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কমেণ্ট আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰি জনাব, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আশা ৰাখিছোঁ। বাই, জয় আই অসম।